এতিয়া আমি হাই গাইজ, মই নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ। আজি আমি তিনিজন ছোৱালী, দুইজন আৰু এইটো আমাৰ দাদা এজন। আমি পাহাৰত আহিছোঁ। আমি কলডিল আনিবলৈ আহিছোঁ। এইটো জিৰি পাৰ কৰিছোঁ। কৃষ্ণ কৃষ্ণ পোৱাগৈ নাই বাৰু, অলপ মানে গৈ আছোঁ কিনাৰে কিনাৰে। ডাকতো লমধা দে আনিবৰে বেগালি ডাকতো মুজি কালুক দানা দে আনিরাম বুড়া বুড়ি কালুক দান ডাকতে না পাহাৰত গৈছোঁ। পাহাৰত পোৱাগৈ নাই বাৰু। এতিয়া আমি জংঘলত সোমাই গৈছোঁ দেই। পাহাৰত বল একো নহয়। এনেকৈ তাপৰ লগত চকাই খাবিং না দেই। এতিয়া ওপৰত উঠি গৈছোঁ কলডিল কাটিবলৈ। জংঘল ভিতৰত সোমাই গৈছোঁ। এইয়া গৈ আছোঁ। বহুত ওখ পাহাৰখন। পাওঁ অৱস্থাত মানে জেগাত পোৱাগৈ নাই। এতিয়া খাবলৈ হৈছোঁ আৰু পোৱাগৈ নাই। বহুত ওখ, বাহ খোজ কাঢ়িবই নোৱাৰে। কলগছটোৱে দেখি পোৱা নাই। গৈ আছোঁ। পাবলৈ হৈছে আৰু যিকোন ফালে মানে হ'ব আৰু ন। একদম ভিতৰত, জংঘল ভিতৰত সোমাই গৈছোঁ। পাহাৰ পাবলৈ হৈছোঁ আৰু পোৱাগৈ নাই। আকৌ তললৈ নামি গৈছে, ওপৰলৈ উঠি গৈছে। এইকেইটা চাহ, বহুত গছ গছনি আছে। চাহ পলিকদা এইটো কি গছ আছে মই নামটো নাজানো যেনিবা, কিন্তু মানে দেখুৱাই দিছোঁ আৰু মানে এইটো কলগছ দেখি পাইছেনে? এইয়া এতিয়া পাহাৰৰ মানে ভিতৰত সোমাই গৈছোঁ, কিন্তু মানে গুটিকেইটা পোৱা নাই। কলডিল এটা মানে পোৱা নাই দেই এতিয়ালৈকে পোৱা নাই বাৰু। এইটো মানে পাহাৰটো এইটো চাহক, এইফালে চাওক কিমান ধুনীয়া পাহাৰ। গছ গছনি চাওক বহুত আছে। এইয়া ইমান পাদন ওলাই গৈছে আমাৰ লগৰকেইটা। দেখি আকৌ আছে যেনিবা। কলডিলটো বেছিকৈ মানে লাগে আৰু এইটো বিচাৰিছোঁ আৰু মই খালি মানে বৰপথাৰ পৰা আহিছোঁ। এই বালিজান বৰলাতে আলাই খাবলৈ আহিছোঁ। মানে লগৰকেইটা চব্জি আনিবলৈ ব'ল এনেকৈ কৈছে। আমি আহিছোঁ মানে তিনিজনমান। এইটো দেখি এইকেইটা এটা কলগছ। এইকেইটা মানে কলডিল মানে এটা দেখি পোৱা নাই মানে, কিন্তু মানে পাহাৰত সোমাই গৈছোঁ।
কিন্তু পোৱা নাই বিচাৰি বিচাৰি গৈ আছোঁ দেই চা কিমান ওখ পাহাৰ কলগছকেইটা বহুত আছে ভিতৰত সোমাই গৈছোঁ কিন্তু এটাও দেখি পোৱা নাই কাৰ ইমান কলগছ আছে কিন্তু মানে এটাও দেখি পোৱা নাই কলগছ গুটি এজন মানে 5টা পাব লাগে 3জন মানে 15টা এটাও পোৱা নাই এতিয়ালৈকে কি ন অৱস্থা আমাৰ গোটেই জেগা জেগা এতিয়া মানে এতিয়া এটা পাইছোঁ কাটি আছে কলগছ অকণমানি এটা পালোঁ চা কেনেকুৱা ন কলডিলটো এইটোকে মানে যেন তেনে ফালে আৰু মানে 2টা হ'ব আৰু যেন তেনে এটা কাটি আছে নহ'লে এনে ঘূৰিবলৈ ফালেতেন ইমান পাহাৰত সোমাই গৈছোঁ ভিতৰত বহুত ডাঙৰ ডাঙৰ ওপৰেৰে পাহাৰৰ উঠি গৈছোঁ তথাপিও পোৱা নাই এইটো চা এইটো কাটি আছে এইটো চা পাহাৰ কিমান ধুনীয়া কলগছ বহুত কলগছ আছে বহুত আছে কলগছ এয়া কিন্তু মানে 2টাই ফালে মানে এটা কাটি আছে এটা সৰু টিকিনি এটা পালোঁ এইটো মানে 2টাটোৱে মানে লৈ যাব লাগিব এইটো চা এইটো একদম ভিতৰত আছে মানে কলগছ ভিতৰত মানে এইটো কলডিলটো আছে মজা চাওকচোন চা সেইটো দীঘলকৈ কাট যেন তেন 2টা পালোঁ আৰু এইয়া 2টা পালোঁ আৰু যেনে তেনে এয়া 3টা হ'ল মানে কলডিলটো 3টা ফালে আৰু বৰ্তমান মানে 3টা পাই আছে এতিয়া কলডিলটো ই আঙি আছে একদম এইকেইটা গছ মই ভয় আছোঁ আৰু মই উঠিবই নোৱাৰোঁগৈ আৰু ইমান ভৰি বিকালে ই কাটি আছে আৰু এটা কাটি আছে 4টা হ'ব আৰু যেনিবা এতিয়া 4টামান পালোঁ এইটো 5টামান হ'ল মানে যেনিবা এতিয়া ঘৰলৈ যাব আৰু বাই বাই ঘৰলৈ যামগৈ টাটা এইটো মানে খৰি ঘৰলৈ লৈ যাব 5ডাল 6ডালমান এইটো মানে বিক্ৰী লৈ যাব মানে খৰিও লাগিব আৰু বিক্ৰী কৰিব 100 টকামান ভালেই হ'ব বুলি কৈছে নহয় কাট আৰু সোনকালে যাম আৰু এতিয়া যাম ঘৰলৈ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বাই বাই এতিয়া আমি ঘূৰি আহিলেগৈ চা এইটো বগৰী গছ চা ইমান গুটি আছে এতিয়া আমি বগৰীটো ছিঙি পেলাই খুন্দি পেলাই কাম ঠিকছে ঘৰত ন চা ইমান আছে এয়া বগৰী ডাঙৰ ডাঙৰ হ'ল বহুত আছে পকি গৈছে চা এয়া বগৰী খাই আছোঁ আমি বুটলি পেলাই নাপায় ভাল মোৰ বল এতিয়া যাওঁ বাই বাই এই এতিয়া ঘৰত পালেহি এতিয়া বগৰী চাচোন কিমান ডাঙৰ ডাঙৰ এতিয়া খুন্দি পেলাই ঠিকছে খাওঁ এইটো কলডিল এটা এতিয়া ঘৰত পালেহি বাই বাই